হেল্ল' গাইজ, কি খবৰ? মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। মোৰ ভিডিঅ'বোৰৰ অডিঅ' কোৱালিটিটো ভাল নোহোৱাৰ কাৰণে মই আজি এটা মাইক ফ্লিপকাৰ্টৰ জৰিয়তে অৰ্ডাৰ কৰিলোঁ আৰু আজি যোৱাকালি পালেহি। যোৱাকালি আছিলে 29 তাৰিখ, 29 তাৰিখে পালেহি। আজি 30 তাৰিখ। ভিডিঅ' এতিয়ালৈকে মই মাইকটো খোলাই নাই, আচলতে সময় পোৱা নাই আৰু ভাবি আছিলোঁ যে ভিডিঅ' এটা বনাম, আপোনালোকৰ চকুৰ সন্মুখতে খুলিম বুলি। আজি হৈ গ'ল 30 তাৰিখ। 30 তাৰিখ ৰাতিপুৱা এতিয়া বাজিছে প্ৰায় 10টা বাজিব হ'ল। এতিয়া এইটো আপোনালোকৰ চকুৰ আগতে মই আনবক্সিং কৰিম আৰু আপোনালোকক দেখুৱাম আৰু মাইকটো কেনেকুৱা কি। মাইকটো আচলতে হয় এইটো বয়া কোম্পানীৰ, তোমালোকৰ হেৰি BYM1 বুলি কয়। লগত এটা উইথ মাউণ্ট এটা আছে, লগত এটা মাউণ্ট আছে। আৰু এইটো আনবক্সিং কৰি তোমালোকক দেখুৱাইছোঁ। মাউণ্ট ওলাই নে মাইক ওলাই কি ওলাই চাই লওঁ। এইটোৱে হৈছে মাইকটো খুলিম, এতিয়া খোলা নাই। এইটো হৈছে মাউণ্টটো। কেনেকৈ লগাই চাব লাগিব, মই ইউজ কৰি পোৱা নাই আজিলৈকে। এইটো হৈছে বয়া কোম্পানী BYM1 মডেল নাম্বাৰ। এইটো হৈছে মাইকটো। এতিয়া খুলিম আপোনালোকৰ সন্মুখত। খুল যাক চিম চিম। আৰু লগতে ইয়াৰ দামটো কৈ থওঁ, 849 লৈছে। 849 লিখা আছে আপোনালোকৰ। লিখাটো নাজানো কিমান আছে, 849 লৈছে। ৱাও, বাহ, পুৰা একদম ভেণ্টি বেগত দি পঠিয়াইছে। এইটো চাওক আপোনালোকৰ বেগটো। এটা ধুনীয়া বেগ। মই কি কৰিম, মোবাইল ভৰাই থ'ব পাৰিম চাগে। এইবোৰ কি হৈ দিছে জানো। এইটো হৈছে মাইকটো। এইটো হৈছে অক্সটো, এইটো লগাব পাৰিম এইটো মোবাইলত। মাইকটো হৈছে এইটো, চাওক আপোনালোকে। এইটো এতিয়া বৰ্তমান অফ হৈ আছে। ওপৰলৈ কৰিলে কেমেৰাৰ কাৰণে, তললৈ কৰিলে মানে স্মাৰ্টফোন লিখা আছে তলত। স্মাৰ্টফোনৰ কাৰণে তলত থাকিব। এইটো ভাল নে বেয়া এতিয়া ইউজ কৰি চাবৰ কাৰণে। কি দিছে চাওঁ ইয়াৰ ভিতৰত। এইটো হৈছে মাইকটো। মাইকটোৰ ওপৰত এইটো মাথাটো, হেলমেটটো দিছে। এইটো ইয়াত লগাবৰ কাৰণে চাগে এনেকৈ। মইতো হেলমেট বুলিয়ে কওঁ, আপোনালোকে কি কয় এইটো নামটো নাজানো মই। এইটো কি হয়, এইটো এটা বেটেৰী দিছে। এইটো এটা বেটেৰী দিছে। বেটেৰীটো ক'ত লগাই নাজানো, ইয়াতে লগাই থাকে ক'ৰবাত। এতিয়া একো খোলা মেলা নকৰোঁ। এইটো বয়াৰ লগো দুটা দিছে, ষ্টিকাৰ দুটা দিছে, এটা দুটা। তাৰপিছত ইয়াত দিছে বয়া এখন, নাজানিলে মানে এখন পঢ়ি শিকিলেও পাৰে, গাইড বুক।
আৰু এইটো দিছে ৱাৰেণ্টি কাৰ্ড দিছে এখন ৱাৰেণ্টি কাৰ্ড। আহক আমি এতিয়া বয়া BY-M1 মাইকটোৰ অডিঅ' টেষ্ট কৰোঁ, কেনেকুৱা হয় কোৱালিটি কি হয় আৰু ইয়াত ছেটআপখিনি কেনেকৈ কৰি লয় কেনেকৈ লগাই লয় সেইখিনি চাই লওঁ আমি। যে ইয়াত পাউচটোৰ এইটো চব কোৱালিটি চব বহুত ধুনীয়া, একদম লেডাৰ ফিনিচিং, বয়া লগোটো অঁকা আছে আৰু তেনেকৈ ইয়াত ৰছী দিছে, এনেকৈ কৰি এনেকৈ ওলমাই নিব পাৰে আপোনালোকে এনেকৈ। তাৰপিছত ইয়াৰ ভিতৰত আছে আপোনালোকৰ যোনটো মাইক, আপোনাৰ ইয়াৰ দীঘলটো হৈছে 20 ফুট দীঘল হ'ব, বহুত দীঘল দিছে, এইটো বস্তু ভাল দিছে। আৰু লগত দিছে এইটো দিছে জেক 1/4 জেক। এইটো আপোনালোকে এনেকৈ এই যোনটো অডিঅ' জেকটো আছে 3.5 mm, এইটো ইয়াত এনেকৈ এইটো এডাপ্টাৰ এইটো জইন কৰি মেলি এইটো আপোনালোকে হোম থিয়েটাৰ ক'ৰবাত তেনেকৈ লগাই কিনে ইউজ কৰিব পাৰে। এইটো 1/4 mm এইটো জেক দিছে লগত। তাৰপিছত এইটো দিছে ইয়াত দিছিলে বেটাৰী দিছিলে। ইয়াত আপোনালোকৰ চাওক, ইয়াত লিখা আছে কেমেৰা আৰু ইয়াত লিখা আছে স্মাৰ্টফোন। ইয়াত তললৈ কৰিলে স্মাৰ্টফোন ইউজ কৰিব পাৰে আৰু যদি এই বস্তুটো ওপৰলৈ কৰি দিয়ে কেমেৰা ইউজ কৰিব পাৰে। আৰু কেমেৰাৰ লগত যদি আপোনালোকে ইউজ কৰে মাইকটো, তেতিয়া আপোনালোকে ইয়াত এটা বেটাৰী লগাব লাগে। এই বেটাৰীটো মই লগালোঁ, কিন্তু আপোনালোকক লগাই দেখাবৰ কাৰণে মইতো উলিয়াব নোৱাৰিলোঁ। এবাৰ লগাই দিলোঁ যে এইটো ফিক্স হৈ গ'ল। ফিক্স নাই হোৱা মানে উলিয়াব পাৰি, কিন্তু মোৰ উলিয়াব নোৱাৰিছোঁ। তেনেকুৱা মোৰ লগত একো সঁজুলি নাই, সেইটো কাৰণে উলিয়াব নোৱাৰিলোঁ, এইটো লাগি গ'ল। কিন্তু স্মাৰ্টফোনত স্মাৰ্টফোনত যদি আপোনালোকে ইউজ কৰিব বিচাৰে তেতিয়া এইটো তললৈ কৰি কিনে কৰিব লাগিব। ইয়াত স্মাৰ্টফোন বুলি লিখা আছে, তেতিয়া কিন্তু আপোনালোকে বেটাৰীটো নহ'লেও হয়। এডালৰ কথা ক'লোৱে, বহুত দীঘল, 20 ফুট দীঘল। তাৰপিছত লগত দিছে এইটো দিছে লগত আপোনালোকৰ এইটো ভাল কোৱালিটি, একদম মজবুত। এইটো কলাৰ ক্লিপ হয়। এইটো আপোনালোকে ইয়াত এনেকৈ ফিটিং কৰি ইয়াত লগাব লাগিব। চাওক, এইটো মাইকটো ইয়াত এনেকৈ হেঁচি দিলে এইটো লাগি যায়। তাৰপিছত এইটো আপোনালোকে কলাৰত লগাই ল'ব পাৰে। এইটো ক্লিপটো আপোনাৰ সুবিধা অনুযায়ী ক'ত লগাই কলাৰত লগাই ল'ব পাৰে। তাৰপিছত ইয়াত দিছে এইটো নইজ কেঞ্চেলেশ্যন। আপোনালোকে এইটো ইয়াৰ ওপৰত লগাব লাগিব। বাহিৰত যদি বেছি বতাহ দি থাকে আপোনাৰ এইটো নইজটো সোমাব নিদিয়ে। এইটো এনেকৈ লগাই এইটো জেকটো, এইটো অডিঅ' জেকটো এইটো ইয়াত লগাব লাগিব মোবাইলত। এইটো অলপ পিছত আপোনালোকক দেখাম মই এইটো ইয়াৰ অডিঅ' কোৱালিটিটো, মাতটো কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, মাইকটো মই এতিয়া মোবাইলৰ লগত কানেক্ট কৰি ল'লোঁ। এতিয়া মোৰ আৱাজটো শুনি আছে এই বয়া মাইকটোৰ পৰা। মোৰ অডিঅ' কোৱালিটিটো কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু চাওক, এইটো যোনটো কলাৰ ক্লিপটো আছিলে এনেকৈ লগাই ল'ব পাৰে। ইয়াত এনেকৈ লগাই ল'ব পাৰে। এনেকৈ কলাৰ লগাই ল'ব পাৰে। তাৰপিছত এইটো দিছে আপোনাৰ, এইটো চাওক, এইটো পেণ্টত এইটো লগাই ল'ব পাৰে। এইটো টানি কিনে এইটো বস্তু দেখিছে নাই জানো, এইটো পেণ্টত লগাই ল'ব পাৰে, পেনত। তাৰপিছত ৱাইৰডাল বহুত দীঘল দিছে, ৱাইৰডাল। আৰু এতিয়া মোৰ ভইচটো ৰেকৰ্ড হৈ আছে এইটো মাইকৰ পৰা। আপোনালোকে ক'ব মাইকটো কেনেকুৱা লাগিলে আৰু মাইকৰ যোনটো এতিয়া মই অডিঅ' কোৱালিটিটো কেনেকুৱা হৈছে জনাবচোন। বয়া মাইকটোৰ বিষয়ে জনাবলগীয়া আপোনালোকক ইমানখিনিয়ে আছিলে। মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।